নমস্কাৰ বন্ধুসকল, হস্তৰেখা ব্লগ চেনেলটোত আপোনালোকক স্বাগত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো সুস্বাস্থ্যৱান আছে। আহক আগবাঢ়ো, এই হাতখনক এনালাইচিছ কৰোঁ। এইখন এজন যুৱকৰ হাত। তেওঁৰ বয়স 28 বছৰ। এই মানুহজনৰ জীৱনৰ প্ৰতিটো দিশ জানিব বিচাৰে। তেওঁ কেইবাটাও প্ৰশ্ন আছে, সেই প্ৰশ্নকেইটা আমি এতিয়া বিচাৰিম। প্ৰথম প্ৰশ্নটো তেওঁ কৈছে, জীৱনটো বেহেতৰ কেনেকৈ বনাম? জীৱনটো বেহেতৰ বনাব পৰা যাবনে? জীৱনটো বেহেতৰ বনোৱাৰ কিবা তৰিকা আছে নেকি? তো এনেধৰণৰ তেওঁ মোক প্ৰশ্ন কৰিছে। তো তেওঁৰ প্ৰশ্নবিলাক আমি উত্তৰ দিম এতিয়া। প্ৰথমে তেওঁৰ হাতৰ প্ৰধান ৰেখাসমূহৰ ওপৰত আলোচনা কৰোঁ, তাৰপিছত নৱগ্ৰহৰ ওপৰত আলোচনা কৰিম। তো বন্ধুবৰ্গসকল, এয়া আপোনালোকে দেখা পাইছে, এইডালক জীৱন ৰেখা বুলি কয়। এয়া আপোনালোকে দেখা পাইছে এইডাল জীৱন ৰেখা, যিটো বৃহস্পতি আৰু মংগলৰ মাজেদি আহি পেলাই আপোনাৰ কেতু পৰ্বতলৈকে শেষ হৈছে। তেওঁ আয়ুস কমচে কম 80 বছৰ ধুনীয়াকৈ জীয়াই থাকিব পাৰিব, কোনো অসুবিধা নাই। এতিয়া আহোঁ মগজ ৰেখা। মগজ ৰেখাডাল আপোনালোকে দেখা পাইছে জীৱন ৰেখাৰ লগতে একেলগে জড়িত হৈ আহিছে, মিলিত হৈ আহিছে, খুবেই ভাল অৱস্থাত আছে। কিন্তু মগজ ৰেখাডাল অকণমান বেকা, তাৰ বিষয়লৈ আমি আলোচনা কৰিম। কিন্তু আৰম্ভণিৰ এই মগজ ৰেখাডাল এই হিচাপে অহাৰ কাৰণে খুবেই ভাল। তেওঁ মানে নিজৰ পৰিয়ালৰ লগত খুব এটেচ, তেওঁ নিজেও এটেচ, তেওঁৰ পৰিয়ালো তেওঁৰ লগত বিৰাট এটেচ। এনেবোৰ ৰেখা দেখা পালে মনটো খুবেই ভাল লাগে। এতিয়া আহোঁ হৃদয় ৰেখাৰ ওপৰত। হৃদয় ৰেখা আপোনালোকে দেখা পাইছে, এইডাল হৃদয় ৰেখা বুলি কয়, যিটো বৃহস্পতি পৰ্বতলৈকে শেষ হৈছে। হৃদয় ৰেখাটো অকণমান সমস্যা আছে, এতিয়া আপোনালোকক দেখাই দিছোঁ। এয়া আপোনালোকে দেখা পাইছে, ঘুংগুৰেলোৱালা বুলি কয় এইটো হিন্দীত। এয়া দেখা পাইছে, মানে এয়া অকণমান মানে কোনোবা জেগাত দ্বীপ বনি পেলাই ওলাইছে। কিন্তু এটা এইজৰ পিছত ৰেখাডাল খুব ধুনীয়া পৰিস্থিতিত দেখা পোৱা গৈছে। ইয়ে দেখা পাইছে, খুবেই ভাল। অভাৰঅল তেওঁৰ হাতখনৰ প্ৰধান ৰেখাকেইডাল গোটেইকেইডালেই ভাল। তো এতিয়া আহোঁ তেওঁ আঙুলিৰ ওপৰত চকু চৰাওঁ, তাৰপিছত গৰহৰ পৰিস্থিতি চাম। এইটো হৈছে তৰ্জনী আঙুলিৰ প্ৰথম পৰ, এইটো হৈছে দ্বিতীয় আৰু এইটো হৈছে তৃতীয়। আঙুলিটোৰ পৰকেইটা খুবেই ধুনীয়া। লগতে আঙুলিটো আকাশলৈ চাই আছে, নাই শনিফালে হাউলি আছে, নাই মংগলৰ ফালে হাউলি আছে, কোনো অসুবিধা নাই। লগতে এটা শুভ চিন আছে, সেইটো হৈছে আপোনাৰ য়ুৱ এটা বনি আছে। এয়া চকুৰ দৰে খুব ধুনীয়া এটা বনি আছে, খুবেই ভাল অৱস্থাত আছে। লগতে পৰ্বতটো বহুত বিশেষ বেয়া বুলিও নকওঁ, নাই বেছি দ হৈ আছে, নাই বেছি উঠি আছে, খুবেই ভাল অৱস্থাত আছে। কিন্তু ৰিং অফ চুলেইমানি এডাল ৰেখাও বনি আছে, খুব ধুনীয়া অৱস্থাত আছে। এইডাল আপোনালোকে দেখা পাইছে। এনেকুৱা বৃহস্পতি পৰ্বতত যদি কোনোবা ৰেখা থাকে, তেনেহ'লে এয়া হৈছে ঈশ্বৰৰ কৃপা। বৃহস্পতিৰ গুণ সম্পূৰ্ণৰূপে তেওঁ পাব। ওচৰে পাঁজৰে মানুহেও তেওঁৰ বৃহস্পতিৰ গুণৰ প্ৰভাৱ দেখা পাব। ঘৰখনৰ সদস্যকেইজনেও বৃহস্পতিৰ প্ৰভাৱ দেখা পাব। খুব জ্ঞানীৰ কথাৰ আলোচনা হ'ব, ধাৰ্মিক প্ৰগতিৰ হ'ব, দান পুণ্য এইবিলাক ক্ষেত্ৰতো তেওঁ বিশ্বাস ৰাখিব। ভগৱান আল্লাহৰ ওপৰত তেওঁ সেও মানিব, আস্থা ৰাখিব। যদি বৃহস্পতি এনে অৱস্থাত থাকে, আন 10জনক জ্ঞান দিবও পাৰে, খুব ভাল এজন শিক্ষকো হ'ব পাৰে। তো বৃহস্পতি ভাল হ'লে এনে পৰিস্থিতি দেখা পোৱা যায়। এতিয়া আহোঁ মধ্যমা আঙুলিৰ প্ৰথম পৰ, দ্বিতীয় পৰ আৰু এইটো হৈছে তৃতীয় পৰ। খুবেই ভাল অৱস্থাত আছে আঙুলি। লগতে আঙুলিটো একেবাৰে চিধা আকাশলৈ চাই আছে, ইও খুব ভাল অৱস্থাত আছে। এতিয়া পৰ্বতলৈ যদি যাওঁ, পৰ্বতটো নাই বেছি দ হৈ আছে, নাই বেছি ওখ হৈ আছে, সেই হিচাপে বহুত ধুনীয়া অৱস্থাত আছে। ইয়াতো খুব ভাল চিহ্ন এটা বনি আছে, এয়া ভি চিম্বল এটা বনি আছে, খুবেই ভাল অৱস্থাত আছে। এইটো বিষ্ণু চিম্বল বুলি কয়। টকাৰ পইচাৰ ক্ষেত্ৰত সদায় লাভদায়ক থাকে। কোনোবা নহয় কোনোবা স্থানৰ পৰা পইচাটো এৰেঞ্জ হ'বই, কোনোদিনা খালী হাতেৰে নাথাকিব। মৰা আগমুহূৰ্তলৈকে ধন টকা পইচা তেওঁক চাথ দিব। তো এতিয়া আহোঁ আমি অনামিকা আঙুলিটোলৈ। এইটো হৈছে অনামিকাৰ প্ৰথম পৰ, এইটো দ্বিতীয় পৰ আৰু এইটো হৈছে তৃতীয় পৰ। খুবেই ভাল অৱস্থাত দেখা পোৱা গৈছে আঙুলি। লগতে চিধাও হৈ আছে, আপোনালোকে দেখা পাইছে, ইও খুব ভাল অৱস্থাত আছে। কিন্তু এই চকুৰ দৰে য়ুৱটো কিন্তু বান্ধ খাই ৰখা নাই, এইটো খোলা অৱস্থাত আছে। ই বহুত বিশেষ ভাল নহয়, কিন্তু বৃহস্পতি আৰু শনিৰ তুলনাত খুবেই বেয়া অৱস্থাত আছে। শনিটো বান্ধ খাই আছে, আপোনালোকে দেখা পাইছে। এয়া বৃহস্পতিটো বান্ধ খাই আছে, আপোনালোকে দেখা পাইছে, খুব ভাল অৱস্থাত আছে। আৰু এতিয়া যদি আমি পৰ্বতলৈ যাওঁ, পৰ্বতটো অকণমান দ হৈ আছে, ইও খুব ভাল বুলি নকয়। সূৰ্যৰ যিবিলাক গুণ থাকে, সম্পূৰ্ণ গুণ পোৱা নাযায়। কিন্তু সময়ৰে কথা, এক সময় এনে আহিব, এই পৰ্বত ওখ হৈ যাব, তেতিয়া তেওঁৰ পৰিস্থিতি সম্পূৰ্ণৰূপে ভাল হৈ যাব।
এতিয়া আহোঁ কনিষ্ঠা আঙুলিটোলৈ। কনিষ্ঠা আঙুলিৰ প্ৰথম পৰ, দ্বিতীয় পৰ আৰু এইটো হৈছে তৃতীয় পৰ। খুব ভাল অৱস্থাত আছে আঙুলি আৰু আকাশলৈকে চাই আছে, নাই আপোনাৰ সোঁফালে হাউলি আছে, নাই বাওঁফালে হাউলি আছে, খুবেই ভাল অৱস্থাত আছে। লগতে অনামিকাৰ প্ৰথম পৰটোলৈকে তেওঁ আঙুলিটো ইতিমধ্যে পাৰ হৈছে, খুবেই ভাল অৱস্থাত আছে। তো এনে পৰিস্থিতি থাকিলে এটা য়োগ দেখা পোৱা যায়, যিটো য়োগ সূৰ্য আৰু বুধৰ যুতি বনাই বুলি। লগতে ইয়াতো যদি এনে এটা ৰেখা থাকে, আকৌ যদি বুধ পৰ্বততো এনেকৈ সৰু সুৰা দুই এটা ৰেখা থাকে, খুব ভাল অৱস্থাত দেখা পোৱা যায়। জীৱনটো জীয়াই থাকিবৰ কাৰণে খুব ভাল পৰিস্থিতিত আগবাঢ়িব পাৰিব। বুধ পৰ্বতটো খুব ভাল অৱস্থাতেই আছে, আপোনালোকে দেখা পাইছে, নাই বেছি দ হৈ আছে, নাই বেছি উঠি আছে, খুবেই ভাল অৱস্থাত আছে। এতিয়া আহোঁ মংগল পৰ্বত। মংগল এইটো পহেলা মংগল আৰু এইটো দ্বিতীয় মংগল। পহেলা মংগলটো অকণমান ওখ হৈ আছে, কিন্তু দ্বিতীয় মংগলটো অকণ দ হৈ আছে, কিন্তু তথাপিও এওঁ হাতখনৰ ৰিজাল্ট দিবলৈ সক্ষম হৈ আছে অন্ততঃ 60%। মংগলৰ কোনো দোষ থকা দেখা পোৱা নাই, খুবেই ভাল অৱস্থাত আছে। যদি দোষ থাকিলেহেঁতেন এনেকৈ আৰি টানি ৰেখা দাগ ধাবা ইয়াতো কিবা কিবি এনেকৈ থকা দেখা পোৱা গ'লহেঁতেন, কিন্তু তেনেবোৰ পৰিস্থিতিৰ পৰা তেওঁ নিকাৰ হৈ আছে, খুব ক্লিয়াৰ হৈ আছে। এতিয়া আহোঁ চন্দ্ৰ পৰ্বত। চন্দ্ৰ পৰ্বতো বহুত বিশেষ ভাল অৱস্থাত দেখা পোৱা গৈছে, আপোনালোকে দেখা পাইছে। চন্দ্ৰ হৈছে মনৰ কাৰক। মনটো খুব পৰিষ্কাৰ, ভাল, আনৰ বাবেও ভাল ভাবে, নিজৰ বাবেও ভাল ভাবে। নিজৰ মানুহজনীৰ বিষয়লৈ খুব ভাল ভাবিব, নিজৰ সন্তানৰ বিষয়লৈ ভাল ভাবিব, নিজৰ মাক বাপেকৰ প্ৰতিও ভাল ভাবিব, ওচৰ পাজৰীয়া ৰাইজৰ লগতো খুব ভাল ভাৱ চিন্তাধাৰা থাকিব। যদি চন্দ্ৰ খুব ভাল অৱস্থাত থাকে, পত্নীৰ সুখ পায়, ভ্ৰমণৰ ক্ষেত্ৰত সুবিধা পাব, এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিব, এখন ৰাজ্যৰ পৰা আন এটা ৰাজ্যলৈ যাব পাৰিব, এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰিব। তো চন্দ্ৰৰ পৰিমাণ তেওঁ খুবেই ভাল অৱস্থাত আছে। এতিয়া আহোঁ শুক্ৰৰ পৰিস্থিতি চাবলৈ। শুক্ৰ খুব ভাল অৱস্থাত আছে, আপোনালোকে দেখা পাইছে, শুক্ৰ খুব ভাল অৱস্থাত আছে। কোনো ডাঙৰ আৰি ৰেখা নাই, এনেকুৱা মস্ত ৰেখা, আৰি ৰেখাবিলাক নাই। সৰু সুৰা ৰেখা মানুহৰ মানৱ জীৱনত থাকিব। এইবিলাক সৰু সুৰা টেনশ্যন যে মানে এই আহিব, অলপ সময় পিছত গুচি যাব, তেনেধৰণৰ এইবোৰ চিন্তা। কিন্তু যদি জীৱন ৰেখাক এনেধৰণৰ ৰেখাই যদি আৰি ৰেখাই যদি কাটে, তেতিয়া মানে খুব বেয়া অৱস্থাত যায়। কিন্তু বৰ্তমান তেওঁ দেখা পোৱা গৈছে শুক্ৰ অতিশয় ভাল অৱস্থাত আছে, খুব ধুনীয়া ৰিজাল্ট দিব অৱস্থাত আছে। এটা লাক্সাৰিয়াছ লাইফৰ কাৰণে তেওঁক ইচাৰা কৰি আছে। মাটি বাৰী গাড়ী ইত্যাদি এইবোৰ ল'বৰ কাৰণে, এইবোৰ সুখ সুবিধা ল'বৰ কাৰণে তেওঁ সুবিধা পাব। এটা লাক্সাৰিয়াছ লাইফ, এটা ষ্টাইল ক্ৰিয়েট কৰিব পাৰিব নিজৰ জীৱনত। লগতে যদি অঙুঠাটো চাওঁ, বুঢ়া আঙুলিটো, এইটো প্ৰথম পৰ আৰু এইটো দ্বিতীয় পৰ, খুব ভাল অৱস্থাত আছে। দুটা সন্তানৰ লগত খুব সুখী অৱস্থাত আছে। লগতে এইটো যুৱ যদি বনি যায়, তেওঁৰ কাৰণে অতিশয় ধুনীয়া হ'ব। এয়া আপোনালোকে দেখা পাইছে, এইটো যুৱচিন যদিহে বনি যায়, তেতিয়াহ'লে তেওঁৰ জীৱনৰ কাৰণে অতিশয় ভাল হ'ব। বুঢ়া আঙুলিত যুৱচিন থাকিলে নিজৰ ইণ্টেলিজেন্টটোক দৰ্শায়, নিজৰ ছিক্স চেন্সটোক দৰ্শায়। বহুত দূৰলৈকে চিন্তা কৰিব পাৰে কোনোবা প্ৰজেক্টৰ ওপৰত, নিজৰ বিষয়বস্তুৰ ওপৰত জানিব পাৰে। মুখৰ আগত বহি থকা ব্যক্তিজনে যদি তেওঁ কথাও পাতিব নিবিচাৰে, তেওঁ এই ব্যক্তিজনৰ বিষয়লৈ কি ভাবিছে তেওঁ পঢ়িব পৰা অৱস্থাত থাকিব, মানে এটা কোৱালিটি ক্ৰিয়েট কৰিব পাৰিব। আৰু শুক্ৰ ভাল হ'লে ছেক্স লাইফটো বহুত ভাল অৱস্থাত যাব, খুব ধুনীয়া সমস্যাত থাকিব, কিডনী ৰিলেটেড কোনো ধৰণৰ সমস্যা নাথাকিব। এতিয়া আহোঁ আপোনাৰ ৰাহুৰ পৰিস্থিতি চাবলৈ। ৰাহু বহুত বঢ়িয়া অৱস্থাত আছে, কোনো ধৰণৰ অসুবিধা নাই। যদি অসুবিধা থাকিলেহেঁতেন এনেকুৱা ধৰণৰ ৰেখাবিলাকে কাটি থাকিলেহেঁতেন। খুবেই ভাল অৱস্থাত আছে। যদি আপোনাৰ হাততো আছে তেনেহ'লে ৰাহুৰ পৰিস্থিতি খুব ভাল অৱস্থাত দেখা পাব আৰু ৰিজাল্টটো খুব ভাল পাব। এতিয়া আহোঁ কেতুৰ পৰিস্থিতি। কেতুৰ পৰিস্থিতিও বহুত বিশেষ বেয়া নহয়, ভাল অৱস্থাত আছে। বৰ্তমান এই জাতকজনৰ এয়াৰ এলিমেণ্টটো খুব ভাল অৱস্থাত আছে। এয়া শনিৰ, এয়া হৈছে ৰাহুৰ ক্ষেত্ৰ আৰু এয়া হৈছে কেতুৰ। এই তিনিওডালক মানে এয়াৰ এলিমেণ্ট বুলি কোৱা হয়, খুব ভাল অৱস্থাত আছে। এতিয়া আহোঁ তেওঁৰ ভাগ্য ৰেখাৰ ওপৰত আমি কথা পাতিম। ভাগ্য ৰেখা দুডাল আছে, এডাল সৰু ৰেখা। এই ৰেখাডালে যদি শনিক চাই আছে তেনেহ'লে তেনে ক্ষেত্ৰত টকাৰ পইচাৰ অসুবিধা নহয়। যদি এই ৰেখাডালে সূৰ্যক চাই আছে তেনেহ'লে মান সন্মানৰ ক্ষেত্ৰত অসুবিধা একো নহয়। যদি এই ৰেখাডালে যদি বৃহস্পতিক চাই আছে তেওঁ বৃহস্পতিৰ যিবিলাক গুণ সম্পূৰ্ণ গুণ পাব। এই ৰেখাডালে যদি বুধক চাই আছে তেনেহ'লে বুধৰ পৰিমাণ তেওঁ পাব, বুধৰ যিখিনি গুণ সেই গুণখিনি সম্পূৰ্ণৰূপে পাব। কিন্তু বন্ধুবৰ্গ ই সৰু, কিন্তু খুবেই ভাল অৱস্থাত আছে, আপোনালোকে দেখা পাইছে।
মই আকৌ এবাৰ ড্ৰ কৰি দিছোঁ এইডাল ৰেখা, আৰু এইডাল হৈছে মেইন তেওঁৰ ভাগ্য ৰেখা। খুব ভাল অৱস্থাত আছে, য'ত গৈ হৃদয় ৰেখাত গৈ পেলাই শেষ হৈছে। তাৰ আগত গৈ পেলাই এডাল ৰেখা ভি চিম্বল বনিছে, কিন্তু এই ৰেখাডাল এনেকৈ টাচ হোৱা নাই। যদি টাচ হৈ যায় তেওঁৰ জীৱনৰ কাৰণে অতিশয় ভাল। ধন টকা পইচা অতি গৌৰৱময় হ'ব। শনিৰ ক্ষেত্ৰৰ পৰাতো আহিবই, লগতে তাৰ বৃহস্পতিৰ পৰিমাণো থাকিব। এই শাখা দুডাল, এডাল হৈছে বৃহস্পতিৰ, এটা হৈছে শনিৰ। মাক দেউতাক ওচৰে পাঁজৰে চবেই সকলোৱে গৌৰৱ অনুভৱ কৰিব। এনে ধন টকা পইচা যদি এই ৰেখাডাল যদি হঠাতে লাগি যায়, তেনেহ'লে তেওঁৰ জীৱনৰ কাৰণে খুবেই ভাল অৱস্থাত। এতিয়া আহোঁ তেওঁৰ মগজ ৰেখাডাল। মই প্ৰথমেও কৈছোঁ, এওঁৰ জীৱন ৰেখাডাল আৰু আপোনাৰ মগজ ৰেখা দুয়ো একেলগে ওলাই অহা, ই খুবেই ভাল। পৰিয়ালৰ লগত সম্পূৰ্ণৰূপে এওঁ এতেজ, পৰিয়ালো এওঁৰ লগত এতেজ। কিন্তু বন্ধু, ইয়াত অসুবিধা এটাই যে এই ৰেখাডাল অকণমান বেকা তেৰাকৈ অহা দেখা পোৱা গৈছে। এয়া দেখা পাইছে, ই খুব ভাল অৱস্থাত নাই। কোনোবা দিনা ডিচিশ্যন বেয়া হ'ব পাৰে, সিদ্ধান্ত বেয়া হ'ব পাৰে। খুব কম সময়ৰ ভিতৰত ডিচিশ্যন লৈ পেলাই কোনো কাৰ্য কৰিব ওলাব পাৰে। তো তেনে ক্ষেত্ৰত সদায় মুখ থেকেচা খাব পাৰে, ভৰি স্লিপ হৈ খালত পৰিব পাৰে। মই উদাহৰণ হিচাপেহে দিছোঁ। ধন টকা পইচা হানি হ'ব পাৰে এনেকৈ যদি ৰেখা থাকে, তো অকণমান আপুনি সাৱধান হোৱাটো ভাল। বন্ধুবৰ্গ, আপোনাৰ হাততো যদি এনে ৰেখা আছে, তো অকণমান আপোনালোকেও সাৱধান হ'ব। যিহেতুকে আগতে জনা নাছিলে, তো এতিয়া জানিলেই, তো জনাৰ পিছত ভুল কৰাটো বৰ ভাল কথা নহয়। তো সাৱধান হোৱাটো ভাল। লগতে এই লাইফ লাইনডাল আপোনালোকে দেখা পাইছে খুব ধুনীয়া অৱস্থাত ইয়ালৈকেতো আহিলে, কিন্তু এই ৰেখাডাল এই হিচাপে এনেকৈ আহিছে। এই এইজটোত কমচে কম 58 বছৰ বয়সত তেওঁ অকণমান বেমাৰ আজাৰ পৰিব পাৰে, হয়তো এটা এক্সিডেণ্ট বিগতি কিবা এটা ঘটিব। তো তেনে ক্ষেত্ৰতো যদি আপুনি অকণমান সাৱধানতা অৱলম্বন কৰে, তেনেহ'লে আপোনাৰ কাৰণে কোনো অসুবিধা নাই। যদি এই ৰেখাডাল স্পষ্টৰূপে এই হিচাপে এনেকৈ আহিলেহেঁতেন, তেনেহ'লে কোনো ধৰণৰ সমস্যা নাই। মই বলকি থকাৰ কোনো অৰ্থ নাই। কাৰণ কেলৈ, 6 চেন্সৰ কাৰণে আপোনাৰ আঙুঠা খুব ভাল, আপোনাৰ শুক্ৰৰ অৱস্থা খুব ভাল, বৃহস্পতিৰ অৱস্থা খুব ভাল, শনিৰ অৱস্থা খুব ভাল, আপোনাৰ প্ৰায় মংগলো ভাল, আপোনাৰ চন্দ্ৰও বহুত বিশেষ ভাল। ৰাহুৰ পৰিস্থিতিও বহুত বেয়া দেখা নাই, আপোনাৰ কেতুৰ পৰিস্থিতিও বহুত বেয়া দেখা নাই। এই তিনিটা এলাইনমেণ্টটো আপোনাৰ এয়াৰমেণ্ট যিটো আছে এলাইনমেণ্ট, এইটো খুব ভাল অৱস্থাত আছে। এয়াৰ এলিমেণ্ট বুলি কোৱাটো এই খুব ভাল অৱস্থাত আছে। তো আপোনাৰ জীৱনৰ কাৰণে অসুবিধা একো নাই। টকা পইচা ক্ষেত্ৰত আপোনাৰ প্ৰশ্ন, জীৱনৰ বেহেতৰ কেনেকৈ বনায়? বেহেতৰ আপোনাৰ কাৰণে কোনো চিন্তা নাই। আপুনি দূৰলৈকে অকণমান ভাবক, আপোনাৰ চিন্তা কৰিবলগীয়া একো নাই। জীৱনটো বেহেতৰ কেনেকৈ বনাব তাৰো কাৰণে আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ বৃহস্পতিয়ে সেই ক্ষেত্ৰত সহায় কৰিব, শুক্ৰই আপোনাক সহায় কৰিব, আপোনাক চন্দ্ৰই সহায় কৰিব। আপোনাৰ আৰু এটা প্ৰশ্ন আছিলে, জীৱনটো বেহেতৰ বনোৱাৰ কিবা তৰিকা আছে নেকি? তৰিকাটো আপোনাৰ এই হাতখনক চাই পেলাই তৰিকা দিয়াৰ কোনো প্ৰশ্নই নুঠে। খুবেই ভাল পৰিস্থিতিত আছে। যদি পিছলৈ কিবা অসুবিধা দেখা দিয়ে, তেনেহ'লে তাৰ তৰিকা আমি যত্ন কৰিম সেই তৰিকাত চলিবৰ কাৰণে। যিটো সমস্যাৰ আপোনাৰ সমাধান আপুনি পাব লাগে, তো আপুনি নিশ্চিন্ত হওক। ঈশ্বৰৰ নাম খুব লওক। আপুনি এনেও ধাৰ্মিক প্ৰকৃতিৰ মানুহ, ঈশ্বৰে এইবিলাক সমস্যাৰ সমাধান নিশ্চয় কৰিব। তো দৰ্শক বন্ধুসকল, এই ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে? যদি ভাল পাইছে, মোৰ চেনেলটোক ছাবস্ক্ৰাইব এটা কৰিব, বেল আইকনটো দবাবলৈ নাপাহৰিব, শ্বেয়াৰ কৰক, খুব ধুনীয়া কমেণ্ট এটা দিয়ক। ঈশ্বৰ আল্লাহক কামনা কৰিছোঁ আপোনালোকৰ সকলোৰে মনৰ কামনা পূৰ্ণ হওক, সুস্বাস্থ্যৱান হওক, ঘৰৰ সকলো সদস্যৰ লগত মিলিজুলি থাকক, লগতে ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকক। বিশেষকৈ আমাৰ ৰাজ্যৰ প্ৰধান সমস্যা নিবনুৱা সমস্যাটো অতি শীঘ্ৰে শেষ হওক। ঈশ্বৰ আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, দোৱা কৰিছোঁ, যাতে এই সমস্যাবিলাকৰ সমাধান সোনকালে হয়। নিবনুৱা সমস্যাটো যাতে আমাৰ অসমৰ পৰা সম্পূৰ্ণৰূপে শেষ হয়। নিবনুৱা সমস্যা শেষ হ'লে ঘৰখনৰ সুখ সমৃদ্ধি বাঢ়িব, নিজৰ জিলাই ভাল হ'ব, নিজৰ ৰাজ্যখন বহুত উন্নতিলৈ আগুৱাই যাব। তো ঈশ্বৰ আল্লাহক মোৰ প্ৰাৰ্থনা আৰু দোৱা মই নিশ্চয় কৰি আপোনালোকৰ সকলোৰে মনৰ কামনা পূৰ্ণ হওক। মই বিদায় লৈছোঁ। নমস্কাৰ। জয় আই অসম।